थांनाय 2011 मायथाइनिफ्राय बिटिसिआव फिक्स पे महरै गुबुन गुबुन बिफानाव साख्रि मावनाय सा 95 बिजाथिफोरनि साख्रिखौ दिनै बिटिसि सोरखारा रेगुलार खालामनानै होनायनि थिसनथाइ बिलाइखौ गथायो। मख'जाथाव बाथ्रा दि रेगुलार साख्रिनि थिसनथाइ बिलाइ राननाय हाबाफारियाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर', लोगोसे बिटिसिनि मावफुं सोद्रोमाफोर आरो सोरखारि बिफानारि CHT आरोबाव बिटिसिनि सेक्रेटारियाबो नुजाथिदोंमोन। আমাৰ বিটিসি অফিসত আগৰ পৰাই CSB সিলেক্টেড হৈ কৰ্মৰত কিছুমান ইয়াত কেণ্ডিডেট আছিলে যিসকলে দীঘলীয়া সময় চাকৰিটো ৰেগুলাৰ কৰিব লাগে বুলি দাবী জনাই আহিছিলে আৰু তেখেতসকলৰ জেনুইনিটিটো চাই পেলাই আমাৰ পাৰ্সোনেল ডিপাৰ্টমেণ্টে এটা কমিটি গঠন কৰি তেখেতসকলৰ সিলেকশ্যন প্ৰসেছ প্ৰচিডিউৰ সব চাই পেলাই আজি তেখেতসকলক ৰেগুলাৰ কৰা হ'ল। ইয়াত 95 জন বিভিন্ন ডিপাৰ্টমেণ্টৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ একেলগে ৰেগুলাৰ কৰা হৈছে আৰু তেখেতসকলক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ। আজি আমাৰ EM সকলৰ উপস্থিত CSD আৰু সেক্ৰেটাৰীসকলৰ উপস্থিত তেখেতসকলক ৰেগুলাৰ যিটো এপইণ্টমেণ্ট সেইটো ডিষ্ট্ৰিবিউট কৰা হৈছে। মই আশা ৰাখিছোঁ যে তেখেতসকলে আজিৰ পৰা খুব ভালকৈ ডিচিপ্লিনভাৱে কাম কৰিব আৰু আমাৰ অফিচৰ কাম কাজবিলাক আৰু আমি ইয়াতকৈ বেছি স্পীডত কামটো কৰাব পাৰিম। কাৰণ তেখেতসকলে এটা সন্দেহ আছিলে যে তেখেতসকলৰ চাকৰি হ'ব নে নাই, তেনেকুৱা এটা সন্দেহ আছিলে। চ' সেইকাৰণে আজি আমাৰ অনুভৱ হৈছে যে BTR চৰকাৰখনত আমি UPPL BJP আৰু GSP চৰকাৰ গঠন কৰাৰ পিছত যে কোনোবা এটা চৰকাৰে তেনেকুৱা ডাঙৰ ভুল কৰিব নালাগে যি ভুলবিলাকে নেকি আহি থকা সময়বিলাকত এডমিনিষ্ট্ৰেটিভ প্ৰচেছত বহুতখিনি অসুবিধা আনে। যেনেকৈ তেখেতসকলে নান CSB বহুত এপইণ্টমেণ্ট দি গৈছে। 2020ত তেখেতসকলে ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ সেই সময়ৰ একদম ওচৰৰ সময়ত বহুতখিনি এপইণ্টমেণ্ট দি গৈছে যিসকলৰ কোনো ইণ্টাৰভিউ পাতা নাই, একো পাতা নাই, কিছুমান অলৰেডি ছাছপেণ্ডো কৰা হ'ল। তো সেই ব্যক্তিসকলে আজি আশা কৰি আছে কিন্তু তেখেতসকলৰ বহুত চাকৰিবিলাক ৰেগুলাৰ কৰিব পৰা অৱস্থাত নাই। গতিকে তেনেকুৱা ভুলবিলাক আগৰ চৰকাৰে কৰি গৈছিলে আৰু যিখিনি পাৰোঁ আজি আমি সেই ব্যক্তিবিলাকক চাই পেলাই হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত বিভিন্ন দিশত আমি তেখেতসকলক ৰেগুলাৰ কৰাৰ কাৰণে প্ৰচেছটো লৈছোঁ আৰু তেনেকুৱা বহুত কণ্ট্ৰেকচুৱেল ফিক্স পে কিবা কিবি তেখেতসকলে কোনো ৰুল নোহোৱাকৈ দি গৈছে, এইবিলাকো আমি এক্সামাইন কৰি আছোঁ। আৰু ইয়াৰ বাহিৰে আমাৰ ছেক্ৰেটাৰিয়েটত যিখিনি পোষ্ট খালী আছিলে ইয়াৰ ইণ্টাৰভিউ ইতিমধ্যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ দ্বাৰা আমি লোৱা হৈছে আৰু ইয়াৰ পিছত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড যিখিনি বাকী আমাৰ ভেকেণ্ট পোষ্ট আছে এই ভেকেণ্ট পোষ্টখিনি ফিল আপ কৰাৰ কাৰণেও আমি ভালকৈ খুব মানে ট্ৰেন্সপাৰেণ্টলি ইণ্টাৰভিউ পতাৰ কাৰণে আমি আগবাঢ়ি আছোঁ আৰু কম সময়ৰ ভিতৰতে যিখিনি SIU পাইছে এলিমেণ্টাৰী আমাৰ 1216 পোষ্ট ইয়াৰ এডভাৰটাইজটো কৰা হ'ব। ইয়াৰ পিছত ছেকেণ্ডাৰীৰ কাৰণে মোৰ দেন 1400 পোষ্ট আমি সেইটো এডভাৰটাইজৰ কাৰণে গৈ আছোঁ ইণ্টাৰভিউৰ কাৰণে। গতিকে প্ৰায় 2800 পোষ্ট টিচাৰৰ আমাৰ ভেকেণ্ট হৈ আছে, সেইখিনি অতি শীঘ্ৰে আমি ফিল আপ কৰিবলৈ গৈ আছোঁ। गुबुन फारसेथिं गोलाव बोसोर फिक्स पे महरै साख्रि मावनायनि उनाव दिनै रेगुलार जानाय सोरखारि साख्रिनि थिसनथाइ बिलाइ मोननाय बिजाथिफोरा गोजोननायजों खौरां बिजोङाव ओरैबायदि बुङो। নমস্কাৰ, মোৰ নাম জাৰিমিন বৰগেৰী। সকলোৱে জানে মই বহুত বছৰ ধৰি সাংবাদিকত ব্যস্ত হৈ আছিল, কিন্তু আজি খুব ভাল লাগিল। মই প্ৰথমতে আজি নৱবৰ্ষৰ আৰু শুভেচ্ছা জনালোঁ BTRৰ প্ৰধান মাননীয় শ্ৰীযুত প্ৰমদ বৰ ডাঙৰীয়ালৈ। খুব ভাল লাগিল। মই 2011 চনৰ পৰা CSBত ইণ্টাৰভিউ দি পেলাই ছিলেকশ্যন হোৱাৰ পিছত ফিক্স বি হিচাপে মিউজিয়াম এণ্ড আৰ্কিঅলজি ডিপাৰ্টমেণ্টত গ্ৰেড ফ'ৰ হিচাপে কাম কৰি আছিল। লগতে জীৱনৰ চলাবৰ কাৰণে মই বহুত কাম কৰিব লগা হ'ল, প্ৰাইভেট কাম কৰিব লগা হ'ল, সাংবাদিকতা কৰিব লগা হ'ল। সেয়েহে আজি 2024 প্ৰথম মাহতে বা জানুৱাৰীৰ আজি 5 তাৰিখতে BTR চৰকাৰৰ নেতৃত্বত আজি আমাৰ চাকৰিসমূহ ৰেগুলাৰ হ'ল আৰু মই লেবাৰ ইন্সপেক্টৰ গোসাইগাঁও সাব ডিভিজন ইতিমধ্যে এপইণ্টমেণ্ট পালোঁ। খুব ভাল লাগিল। আপোনালোকক ধন্যবাদ, BTR চৰকাৰক ধন্যবাদ, BTR চৰকাৰৰ সকলৰ কৰ্তৃপক্ষসকলক ধন্যবাদ জনাইলোঁ, লগতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইলোঁ। খুব ভাল লাগিল। আপোনালোকৰ শুভকামনা, ধন্যবাদ। মোৰ নাম শহীদুদ্দিন শেখ। মই চিৰাং জিলাত ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টত ফিক্স পে হিচাপে সুদীৰ্ঘ 12 বছৰ কাম কৰিলোঁ। আজি এই শুভ দিনত আমাৰ BTRৰ প্ৰধান সন্মানীয় চিফ ছাৰৰ নেতৃত্বত যি আজি আমাক এখন মানে কি ক'ম, যি এটা বাৰ্তা আমাক আজি দিলে, এইটো
শলাগ কৰিব লাগিব, কাৰণ আজি সুদীৰ্ঘ 12 বছৰ পিছত আজি এইখন চৰকাৰে খুব নিকা আৰু স্বচ্ছতাৰে আজি 1 টকা নিদিয়াকৈ আমাৰ চাকৰিবিলাক আজি নিয়মীয়কৰণ কৰিলে। তাৰ কাৰণে BTC প্ৰধান সন্মানীয় চিফ ছাৰক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে এই BTCৰ যিখন অফিচিয়েল যিখন কৰ্ম ব্যৱস্থা খুব সুন্দৰভাৱে আমাক এই চাকৰিখন নিয়মীয়কৰণ কৰিলে আমি হয়তো কোনো জাগাত কোনো অফিচাৰৰ ঘৰে ঘৰে যাব নালাগিল। আজি 1 টকা নিদিয়াকৈ আমাৰ চাকৰিখন আজি নিয়মীয়কৰণ কৰিলে, তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি যিখন চৰকাৰে এনেকুৱা এটা পদক্ষেপ হাতত লৈ কাম কৰিলে, সেই চৰকাৰখনকো এই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰাই বিভিন্ন বিভাগত CSGৰ পৰা বাছনি হৈ পেলাই ফিক্স পে হিচাপে কাম কৰি আছিলোঁ। বৰ দুখেৰে আমি আজি 12টা বছৰ পাৰ কৰিছিলোঁ। আমি আমাৰ জীৱন পাৰ কৰিছিলোঁ। আজি এই BTRৰ যিখন নেকি চৰকাৰ, এই চৰকাৰে আজি নিকাভাৱে বহুত স্বচ্ছভাৱে আমাৰ চাকৰিবিলাক নিয়মীয়কৰণ কৰিলে। ইয়াৰ কাৰণে আমি এইখন চৰকাৰক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত এনেকৈ যাতে নিকাৰে আৰু স্বচ্ছতাৰে এই BTCখন চলাই ল'ব পাৰে, তাৰ কাৰণেও আমাৰ সন্মানীয় চিফ ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।